নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, ৰিডিপছ লাভ ডায়েৰী নামৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ, য'ত আমি ধাৰ্মিক আৰু আধ্যাত্মিক নাইবা আন কিছুমান জীৱন বিষয়ক লৈ ভিডিঅ' আলোচনা কৰোঁ, যাতে আপুনি জীৱনটো সুন্দৰভাৱে উদযাপন কৰিব পাৰে। আহক জানি লওঁ আমাৰ ভিডিঅ'টোত সুখী জীৱনৰ 9টা ৰুল। এই ৰুলকেইটা জানি ল'লে আপুনি জীৱনত নিশ্চয় সুখী হ'ব পাৰিব। বলক তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কিবা কাৰণত কেতিয়াবা কাৰোবাৰ গাড়ী আপুনি চলাব লগা হ'ব পাৰে, অৰ্থাৎ আপুনি লগ বন্ধুৰ গাড়ী ক'ৰবাত নিব পাৰে, কিন্তু যেতিয়া আপুনি গাড়ীখন ঘূৰাই দিব তেতিয়া তেওঁক পূৰ্বৰ তুলনাত অলপ অধিক তেল ভৰাই দিব। এইটো আপুনি তেওঁক ধন্যবাদ কোৱাৰ নিচিনা হ'ব। দ্বিতীয়তে, যেতিয়া বন্ধু এজনে আপোনাক নিজৰ মোবাইলত ফটো এখন দেখুৱায়, তেতিয়া ছুৱাইপ কৰি আন ফটোবোৰ খুচৰি নুফুৰিব। যিখন ফটো দেখাইছে সেইখনে চাব। ইয়াৰ দ্বাৰা আপোনাৰ সৌজন্যতা প্ৰকাশ পায়। তৃতীয়তে, আজিকালি বিভিন্নজনক দেখা যায় যে তেওঁলোকে কয়, মই ফেচবুকত অমুক কৰিছোঁ, মই ফেচবুকত অমুকজনক গালি দিছোঁ, অমুকজনক ফ্ৰেণ্ডশ্বিপ নোহোৱা কৰিছোঁ বা আনফ্ৰেণ্ড কৰিছোঁ। এইবিলাক কথা মুঠেও ভবা নাপায়। আপুনি কেতিয়াও ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি কাৰো লগত সম্বন্ধ বেয়া নকৰিব, কাৰণ ছ'চিয়েল মিডিয়াই কোনোদিনে আপোনাক সম্বন্ধ বেয়া কৰিবলৈ শিকোৱা নাই। সদায় ছ'চিয়েল মিডিয়াৰ ভালটোৱে আমি ব্যৱহাৰ কৰিব লাগে। চতুৰ্থতে, যদি কোনোবাই পাব্লিক টয়লেটত পেচাব কৰি আছে আৰু আপোনাৰো পেচাব কৰা লাগিছে, তেনেহ'লে তেওঁৰ পৰা অলপ আঁতৰত পেচাব কৰিব, যদিহে ঠাই আছে, কাৰণ তেতিয়া দুয়োৱে সহজবোধ কৰিব। পঞ্চমতে, যদি কোনোবা সৰু ল'ৰা ছোৱালী বা বয়োবৃদ্ধ মানুহ শুই আছে, তেনেহ'লে তেওঁলোকক কেতিয়াও আমনি নকৰিব। বিশেষকৈ তেওঁলোকে শুই থকাৰ সময়ত দৰ্জা খিৰিকী জোৰেৰে নামাৰিব। ষষ্ঠতে, আপুনি যদি কিবা বন্ধুসকলৰ দ্বাৰা কাম কৰাব বিচাৰিছে, নাইবা তেওঁলোকৰ দ্বাৰা কিবা উপকৃত হৈছে বা কাম কৰাইছে, তেনেহ'লে তেওঁলোকক এদিন নিজৰ ঘৰলৈ মাতি সুখেৰে এসাঁজ খুৱাবলৈ যত্ন কৰিব। এয়া আপোনাৰ তেওঁলোকৰ প্ৰতি ধন্যবাদসূচক এটা ভোজন মেল হ'ব। সপ্তমতে, কেতিয়াও খাদ্য খোৱাৰ সময়ত শব্দ নকৰিব। আপুনি যাতে চবাই থকা শব্দটো আনে শুনা নাপায় তেনেকৈয়ে খাব। অষ্টমতে, যদি আপুনি কাৰোবাক ফোন কৰাৰ অৱস্থাত নাই বা ফোনটো ধৰিব পৰা নাই, তেনেহ'লে তেওঁক এটা মেছেজ কৰক, যাতে তেওঁ আপোনাৰ প্ৰতি কৃতজ্ঞ হৈ থাকে সদায়। নৱমতে তথা অন্তিমতে, সদায় লেনদেনৰ ক্ষেত্ৰত পাক্কা আৰু চাফা মানুহ হ'ব, কাৰণ এইটোৱে আপোনাক ভৱিষ্যতলৈ বহুত বদনামৰ পৰা ৰক্ষা কৰিব পাৰে। নহ'লে এইটোত যদি আপুনি বেয়া হয়, তেনেহ'লে বহুত বদনামৰ ভাগি হৈ পৰিব পাৰে। যদি কাৰোবাৰ পৰা আপুনি পইচা ধাৰে লয়, তেওঁক সোনকালে ঘূৰাই দিবলৈ যত্ন কৰিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো কেনে পালে তলত কমেণ্ট কৰি জনাব। লগতে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰো কৰি দিব। আৰু যদি এনে ধৰণৰ ভিডিঅ' সদায় পাই থাকিব খোজে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।